মৰ্ণিং এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে। আপোনালোকে থাম্বনেইলখন চাই চাগে বহুত ভাবিছে যে কি বস্তু বুজাব বিচাৰিছে। একচুৱেলি তেনেকুৱা একো নহয়, মানে মোৰ জীৱনৰ এনেকুৱা এটা পাৰ্ট কৰি আহিছোঁ। সেই পাৰ্টখিনি মই আপোনালোকৰ আগত দেখাম আৰু মই কৈ যাম। একচুৱেলি মোৰ জীৱনৰ প্লাছ পইণ্ট বুলি ক'বলৈ গ'লে ফাৰ্ষ্ট অফ অল মোৰ ডান্সটো বুলি ক'ব পাৰি, কাৰণ আজিলৈকে মই তাৰ পৰাই চলি আছোঁ, গোটেই ঘৰখন চলি আছে, একো অসুবিধা পোৱা নাই সেই ডান্সটোৰ পৰাই। প্ৰথম কথা হ'ল মই ডান্সটো বহুত সৰুৰ পৰাই ইণ্টাৰেষ্টেড আছিল যদিও মানে শিকিব পৰা নাছিলোঁ ক'তো, আৰু তেনেকৈ ঘৰৰ ফেমিলি প্ৰব্লেম, তাৰ কাৰণে বেলেগে ষ্টেজ প্ৰগ্ৰেম কৰা দেখোঁ, আহি পেলাই ঘৰত মন মাৰি থাকোঁ যে মই যদি এনেকৈ ষ্টেজ প্ৰগ্ৰেম কৰিব পাৰিলোহেঁতেন, কিন্তু তাৰ কোনো সুবিধা নাছিল। তাৰপিছত দেউতাই এদিন কি কৰিলে, মোক ধুতি পিন্ধাই পেলাই বিহু নাচাবলৈ লৈ গ'ল। বিহু নাচিলোঁ, অডিয়েঞ্চৰ পৰাও হাততালি আহিলে। তাৰপিছত মোৰ বহুত বেছি ভাল লাগিল, দেউতাৰো ভাল লাগিল, আৰু ইমান দূৰলৈকে বিহু নাচাবলৈ লৈ গৈ পেলাই প্ৰাইজ, সেইখিনি সময়ত প্ৰাইজ পোৱা নাছিলোঁ যেনিবা, কিন্তু আশা আছিলে, সপোন আছিলে যে মই এদিন এই ষ্টেজৰ পৰা ডান্স কৰি পেলাই প্ৰাইজ লৈ যাম, তেনেকুৱা সপোন আছিলে। তাৰপিছত তেনেকৈ 3-4খনমান সৰুতে প্ৰগ্ৰেমবিলাক কৰিলোঁ। এই ওচৰত আমাৰ ঘৰৰ ওচৰৰ সন্মুখৰ যিমানখিনি গাঁও আছে তাত ফাংচন হ'লে মই এনেও নাচিব যাওঁ, গৈ পেলাই কমিটিক কওঁ যে মোক নাচিব দিয়ে, এনেকুৱা হাত জোৰ কৰোঁ, অনুৰোধ কৰোঁ যে মোক এটা ডান্স কৰিব, 1 মিনিট নাচিব দিয়া। তাৰপিছত তেনেকৈ অনুৰোধ কৰোঁ, ডান্স কৰোঁ, তাৰপিছত গুচি আহোঁ আৰু। কিন্তু এনেকৈ নাচি পেলাই তেনেকৈ প্ৰাইজ পোৱা নাছিলোঁ, বহুত বেছি ভালো লগা নাছিল যে প্ৰাইজ নাপাওঁ, বেলেগে প্ৰাইজ পাই মন বেয়া লাগে, আহি পেলাই ঘৰত মন মাৰি থাকোঁ, যদি ময়ো প্ৰাইজ এটা পালোঁ হয় তেতিয়া বহুত ভাল লাগিলে হয়, কিন্তু নাই, প্ৰাইজ নাপাওঁ তেতিয়া। তাৰপিছত তেনেকৈ থাকি পেলাই মোৰ প্ৰায় আৰু ডান্সটো বাদ যোৱাহে হ'ল, ডান্সটো প্ৰায় বাদ দিয়া নিচিনা হ'ল। তাৰপিছত গেপছ পৰি গ'ল মোৰ ডান্সত, আৰু ডান্স মানে আগতে বিহু নাচিছিলোঁ। তাৰপিছত গেপছ পৰাৰ পিছত তথাপিও এটা সপোন আছিলে যে মই এদিন ডান্স শিকিম, ক'ৰবাত ডান্স শিকি পেলাই মই ডান্স কৰিম ষ্টেজত, প্ৰাইজ বুটলিম, এনেকৈ যে যিদৰে বেলেগ বাকীবিলাকে প্ৰাইজ পাইছে তেনেকৈ মই এদিন প্ৰাইজ লৈ যাম এইখন ষ্টেজৰ পৰাই। কিন্তু তেনেকৈ ভাবিলেইতো নহ'ব, কাৰণ ঘৰৰ পৰিস্থিতি বহুত বেছি বেয়া আছিল। ঘৰৰ বেয়া পৰিস্থিতিৰ কাৰণে হয়তো দেউতাও মোক তেনেকৈ ভাল গাড়ী দিব পৰা নাছিল। তাৰপিছত দেউতাই আৰু কিমানখিনি শিকাব, যিখিনি শিকায় সেইখিনি কৰোঁৱেই। তাৰপিছত নতুনত্ব একো আনিব পৰা নাছিলোঁ। তাৰপিছত তেনেকৈ থাকি 2-3 বছৰমান গেপছ গ'ল। 2-3 বছৰমান গেপ যোৱাৰ পিছতে তাৰপিছত মই লগৰ ল'ৰা আছে ইয়াত, সিহঁতে ডান্স শিকিব যায় মাউলিত ডান্স শিকিব যায়। মই ভাবিলোঁ যে মই যদি ইহঁতৰ লগত যাব পাৰিলোঁ হয়। এদিন কথা পাতিলোঁ, মোৰ গাঁৱৰে ল'ৰা এজন আছে, ফ্ৰেণ্ডেই হয়, ভাস্কৰ, আৰু মোৰ ঘৰৰে আলহী হয় শনিক। তাৰপিছত ভাস্কৰে শনিনক ক'লে যে কেশৱ আমাৰ লগত আহিব বিচাৰিছিলে। তাৰপিছত শনিনে ক'লে যে ঠিক আছে, আচ্ছা, লৈ আহিবা। তাৰপিছত গ'লোঁ মই শনিনক যাই কৈছোঁ যে মই যাম ডান্স শিকিব, ক'ত যোৱা, আজি মই যাম। তাৰপিছত শনিনে কৈছে ব'ল, ঠিক আছে। তাৰপিছত গ'লোঁ, গৈ পেলাই ডান্স সিহঁতে মানে যোনজন ডান্সৰ ছাৰ, তেখেতে মানে কি ঘৰতে, তেতিয়া স্কুল খোলা নাছিল, তেতিয়া ঘৰতে ডান্স শিকায়। মই গৈ পেলাই চোতালত চাইকেলখন ৰাখিছোঁ, তিনিওজনে চাইকেলখন ৰখাৰ পিছত ছাৰজন নাছিল, ছাৰজন আহিছিল কলেজত, সেই সময়ত ছাৰে কলেজ পঢ়ি আছিল। তাৰপিছত ঘৰ গৈ পোৱাৰ পিছত জেঠীমা ওলাই আহিল, ছাৰজনৰ মাকজন ওলাই আহি পেলাই ক'লে আৰু যে আহিলে ক্লাছত, ছাৰে আহিয়ে পোৱাই নাই। তাৰপিছত মই ভাবিলোঁ ঠিক আছে তেতিয়াহ'লে, মোৰ মানে ভাবিছোঁ আৰু মই কিবা আৰু চিলেক্ট কৰে নে নাই, মোক কিবা ডান্স শিকায় নে নাই, এনেকৈ ভাবি তাৰপিছত ইহঁতে শনি ভাস্কৰতে কৈছিল যে নগ'লোঁ, টেনশ্যন ল'ব নালাগে। মই ভাবিছিলোঁ যে যদি ডান্স তেনেকৈ শিকায়ো, কিন্তু মই পইচাটো ক'ৰ পৰা দিম, তেনেকৈ পইচাও দিব নোৱাৰোঁ চাগে তেনেকৈ। তাৰপিছত আৰু মই দেউতাক কোৱা নাই যাতে মই যে ডান্স শিকিব যাম। তাৰপিছত ছাৰজন আহিল, ছাৰজনৰ নাম হৈছে ৰাকেশ কলিতা। ছাৰে মোক লগ পাই পেলাই মাতিলে, আৰু মই মাতিলোঁ ছাৰ। তাৰপিছত ছাৰে কলেজৰ পৰা গৈ পেলাই ঘৰত সোমাই পেলাই ক'লে যে তোমালোকে অলপ বহা, মই ভাত পানীখিনি খাই আহি আছোঁ। তাৰপিছত আমি তিনিওজনে বহি আছোঁ। তাৰপিছত ছাৰৰ ভাত খোৱা হোৱাৰ পিছত আহিল ছাৰ আহি পেলাই ভাস্কৰ আৰু শনিনক ষ্টাৰ্ট কৰিলে। তাৰপিছত মই বহি থাকিলোঁ, মই সেইদিনা চালোঁ। তাৰপিছত দেখিলোঁ যে ইমান বেছি ভাল ডান্স কৰিছে। মই ভাবিলোঁ বাপৰে বাপ,
ইয়াত যদি শিকিব পাৰিলোঁ হয়। তাৰপিছত মই সকলো কথা শ্বেয়াৰ কৰিব পৰা নাছিলোঁ দাদাৰ আগত, ছাৰজনৰ আগত। তাৰপিছত কি বুলি ক'ম এতিয়া, তাৰপিছত ছাৰে ক'লে যে এনেকৈ মান্থলি ফিজ ইমানখিনি লয়। তেতিয়া মই সেইখিনি কথা শুনি পেলাই আহি পেলাই ঘৰত দেউতাক কি বুলি ক'ম, দেউতাক কোৱা নাছিলোঁ। তাৰপিছত ছেটাৰডে ছানডে মই তাত যাব লাগে। মই এতিয়া কি কৰোঁ, ঘৰত যিহেতু কোৱা নাই। মই ছেটাৰডে ছানডে দেউতাক কওঁ যে মই এইফালে এনে ফুৰিব যাওঁ লগৰ ল'ৰাৰ লগত, খুৰীহঁতৰ লগত, মই আহি সোনকালে আহিম। তেনেকৈ কৈ পেলাই মই তাৰপিছত মই ছাৰক কল কৰিলোঁ, ছাৰ মই যাব খুজিছিলোঁ, আপোনালোকৰ গ্ৰুপত সোমাব খুজিছিলোঁ। তাৰপিছত ছাৰে ক'লে যে গ্ৰুপত আহিবাচোন, তুমি আহি থাকিবা। তাৰপিছত মই তেনেকৈ ভাবি পেলাই মোৰ গ্ৰুপত সোমোৱাৰ উদ্দেশ্য এটা আছিল যে ষ্টেজ প্ৰগ্ৰেমবিলাক কৰিম, গ্ৰুপত যাম আৰু ষ্টেজ প্ৰগ্ৰেম কৰি যিখিনি টকা পাওঁ মই মান্থলি ফিজখিনি দি দিম। তেনেকৈ কোৱাৰ কাৰণটো আছিল এইটোৱে যে মই যাতে ফিজখিনি নিদিলেও হয়। মই ফিজ দিব নোৱাৰোঁ, তাৰ কাৰণে মই যোৱা বন্ধ কৰি দিলোঁ 6 মাহমান। তাৰপিছত ছাৰজনে ক'লে, লগৰ কেইজনক সুধিলে যে কেছত কিয় অহা নাই। তাৰপিছত মই সিহঁতক ক'লোঁ যে মোৰ মান্থলি ফিজ দিয়াত অলপ প্ৰব্লেম হয়, চ' মই যাব নোৱাৰিম। তাৰপিছত ছাৰে গম পালে, ছাৰে গম পাই পেলাই ক'লে যে হয় নেকি, তেতিয়াহ'লে মোক কল কৰিলে। তাৰপিছত মোক কল কৰি পেলাই ক'লে যে তুমি একো চিন্তা কৰিব নালাগে, তুমি ফিজ দিব নালাগে, তুমি খালি আহি থাকিবা, মই তোমাক ফ্ৰীতে শিকাই দিম। তাৰপিছত সেইখিনি সুযোগ পোৱাৰ পিছত মোৰ বহুত বেছি ভাল লাগিল। আৰু সেইখিনি সুযোগ পাইছোঁ ছাৰৰ যিজন দেউতাক, জেঠা, সেই জেঠাজনে মোক বহুত বেছি ভাল পায়, বহুত বেছি মৰম কৰে। তাৰ কাৰণে তেখেতে ক'লে যে কেশৱৰ ফিজটো ল'ব নালাগে, তেখেতক তাক ভালকৈ শিকাই থাক। তাৰপিছত সিহঁতৰ ফেমিলি, ছাৰজন মোৰ হৈ গ'ল দাদা, তাৰপিছত দেউতাকজন জেঠা, মাকজন জেঠীমা আৰু এজন বা আছিলে এজনী। মানে এই চাৰিওজন ফেমিলি মই হয়তো কেতিয়াও পাহৰিব নোৱাৰিম। হয়তো বৰ্তমান তেনেকৈ লগ পোৱা নাই, বাইদেউকো বিয়া দি দিলে বহুত দূৰত। বাইদেউ চাগে মোক বেয়া পাই আছে, যি নহওক যেনিবা, কিন্তু বহুত বেছি ভাল পাওঁ। মই এই চাৰিওজনক কেতিয়াও পাহৰিব নোৱাৰোঁ, কাৰণ বহুতখিনি হেল্প কৰিছে মোক, বহুতখিনি সহায় কৰিছে। আজি সিহঁতৰ কাৰণে চাগে মই মোৰ ৰাস্তাটো বিচাৰি পাইছোঁ। আৰু আশা কৰোঁ সিহঁতে সকলোৱে ভালে থাকক সদায়। আৰু মোৰ ছাৰজন, বিশেষ কৰি ৰাকেশ দা, তেখেত মোৰ কাৰণে এজন ভগৱান হয়। আজি তেখেতৰ কাৰণে হয়তো মই ইমানখিনি এনেকৈ এইখিনি এচিভ কৰিব পাৰিছোঁ। নট মই মোৰ জীৱনত ইমানখিনি একো কৰিব পৰা নাই, কিন্তু যিখিনি কৰিছোঁ সেইখিনি এটলিষ্ট ঠিক আছে মোৰ কাৰণে। আৰু হয়তো তেনেকুৱা ধৰক ফেমিলিৰ অলপ অসুবিধাৰ কাৰণে হয়তো বাহিৰতো ট্ৰেইনাৰ ল'ব পৰা নাই। চ' তাৰপিছতে মই হিপহপত নামিলোঁ। হিপহপত নামাৰ পিছত মই ষ্টেজ প্ৰগ্ৰেমবিলাক কৰা ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া মানে কি আৰু অলপ যিহেতু ট্ৰেইন পাইছোঁ, দাদাই শিকাইছে ভালদৰে, তাৰ কাৰণে ফূৰ্তিও বহুত আৰু আগ্ৰহটো বহুত বেছি ষ্টেজ প্ৰগ্ৰেম কৰাৰ কাৰণে। কিন্তু কি হ'ব, তাৰপিছত ষ্টেজ প্ৰগ্ৰেম কৰি আহোঁ, বহুত কেইজনে নানান ধৰণৰ কথা কয় যে দেউতাকে কষ্ট কৰি মৰে, সি এইবিলাক আল্টু ফাল্টু কিবাকিবি কৰি আছে, ডান্সবিলাক মানে কি এইবিলাক ডান্স কৰে, পাগল নেকি। চ' তেনেকৈ মোক ঠাট্টা কৰিছে বহুতে, আনকি ডাউন দিছে। মানে সিহঁতে ডাউন দিছে যদিও মই কেতিয়াও ডাউন কৰা নাছিলোঁ, কাৰণ মোৰ বিশ্বাস আছিল ভগৱানৰ ওপৰত আৰু দাদাৰ ওপৰত। দাদাই যেতিয়া মই এই কথাবিলাক সকলোখিনি কৈছিলোঁ, দাদাই মোক কৈছিলে যে চিন্তা কৰিব নালাগে, এদিন হ'লেও তোক দি দিম। তাৰপিছত মোৰ ভাল লাগিল, হয় ঠিক আছে, ভগৱান আছে আৰু মোৰ লগত দাদা আছে। তাৰপিছত মোক মা দেউতাই ছাপোৰ্ট কৰা হ'ল। মা দেউতাই কৈছে যে ঠিক আছে তই ডান্স কৰ। মা দেউতাই ছাপোৰ্ট কৰা হ'ল, তাৰ কাৰণে হয়তো মই ডাউন কৰা নাছিলোঁ। মই ষ্টেজ প্ৰগ্ৰেম কৰি পেলাই গৈ নাই, প্ৰথম অৱস্থাত প্ৰাইজ চাইজ নাপাওঁ, এনেই কৰিব যাওঁ আৰু ষ্টেজ প্ৰগ্ৰেম কৰি ভাল লাগে, এনেকৈ কৰিলোঁ। তাৰপিছত মোৰ ফ্ৰেণ্ড আছিল সমীৰ, কৃষ্ণ, তাৰপিছত কুলু, ইহঁত পিংকি, তৃষ্ণাহঁত, ইহঁতো আছে। মই ইহঁতৰ লগত ষ্টেজ প্ৰগ্ৰেম কৰিব গ'লে একেলগে যাওঁ। সমীৰ, কৃষ্ণহঁতে প্ৰাইজ পায়, মই প্ৰাইজ নাপাওঁ। সমীৰ, কৃষ্ণহঁতে বহুত ভাল ডান্স কৰা আছিল, সিহঁতে প্ৰাইজ পায়, মই নাপাওঁ, অলপ বেয়া লাগে। তথাপিও মই হাৰ মনা নাছিলোঁ। তাৰপিছত ভাবিলোঁ যে হ'ব, এদিন ময়ো ছাকচেছ হ'ম। তেনেকৈ থাকি পেলাই দাদাও সমানে কষ্ট কৰিল মোৰ লগত। দাদাই 12টা বজালৈকে গান বনাই মোৰ কাৰণে, লেপটপত বহি টোপনি নমৰাকৈ ডান্স শিকায়। তেনেকৈ বহুত কষ্ট কৰিছে মোৰ লগত, বিনা পইচা, বিনা খাতিৰত। আজিকালি মানুহে বিনা পইচা, বিনা খাতিৰত একো কৰিব নোৱাৰে, নকৰেও। যে আজিকালিৰ মানুহে হয়তো এইটো নিবিচাৰেও যে মই বিনা পইচা ইয়াক কিয় শিকাম, সেইটো কোনেও নকৰে। চ' সেইখিনি মোৰ লগত ৰাকেশ দাই মোৰ লগত কৰিছিল, যে বিনা পইচাই মোক ডান্স শিকাইছিল, পূজা হ'লে কাপোৰ দিছিল,
তাৰপিছত কিবা এনি প্ৰব্লেম, যিকোনো প্ৰব্লেম হ'লে মোক হেল্প কৰিছিল। সেইকাৰণে হয়তো ৰাকেশ দাৰ ঠাইত কোনো আহিব নোৱাৰে মোৰ লাইফত, আৰু সেইখিনি হয়তো হেপিনেছ কোনেও দিব নোৱাৰে। তাৰপিছত আৰু বেলেগ বিশেষ একো নকওঁ, মোৰ লাইফত মই কিমানখিনি এচিভ কৰিছোঁ মই আপোনালোকক দেখাই যাম, আপোনালোকে চাই থাকক। আহক আহক। এইখন আছিল প্ৰথম হাউলি ৰাস উৎসৱত উদগনি বঁটা পাইছিলোঁ, এইটো উদগনি, তেতিয়া বহুত ভাল লাগিছিলে। তাৰপিছত আহি পেলাই এইখন হ'ল হয়তো অসম বিদ্যালয়তে হৈছিলে, এইখন মই 44 নম্বৰত আছিলে, এইখন চাউলখোৱা মহোৎসৱ হৈছিল, তাত 3rd প্ৰাইজ পাইছিলোঁ। তাৰপিছত এইখন হৈছে কালী পূজাৰ হয়, এইখন হৈছে সৰভোগতো গৈছিলোঁ। তাৰপিছত এইখন হৈছে অসম বাপেট শিক্ষক কাৰিকৰ সমিতিৰ এইখন চাৰ্টিফিকেট। তাৰপিছত এইটো হৈছে আপোনাৰ শ্ৰী শ্ৰী সৰভোগত একেলগে 3বাৰ পাইছিলোঁ প্ৰাইজ। তাৰপিছত এইখন হ'ল আপোনাৰ লক্ষ্মী পূজাৰ, আৰু ওপৰখন আছে আপোনাৰ মৈৰামাৰা। তাৰপিছত এইফালে এইখন হৈছে অসম ভিত্তিত আছিলে চাউলখোৱা মহোৎসৱ, তাত 3rd পাইছিলোঁ। আৰু তাত এইবিলাক হৈছে মোৰ তেজৰ টুকুৰা, এইবিলাক বহুত সৰুতে পোৱা আছিল এইবিলাক নিজে। আৰু ওপৰৰ এইখন চাউলখোৱা, তাৰপিছত আৰু এইখন হৈছে মৈৰামাৰা। এইখন হৈছে ৰেখামাৰী দাস ফুৰিবলৈ হালাপাখলি গাঁও, এইখন চেক পাইছিলোঁ। তাৰপিছত আহি পেলাই এইখন হৈছে গইলা ভৱানীপুৰ গইলা যে আছে, তাত পাইছিলোঁ। তাৰপিছত আহি পেলাই এইটো হৈছে ক'ত পাইছিলোঁ, মিলিজুলি যুৱ সমাজ হাউলিৰ হয় এইখন। আৰু এইখন হৈছে চেঙা, তাতো অসম ভিত্তিত ডান্স কম্পিটিশ্যন হৈছিলে, হয়তো অসম ভিত্তিত বহুত বেছি টাফ হৈছিলে কম্পিটিশ্যনখন। তাৰপিছত এইখন হৈছে আপোনাৰ সাৰ্বজনীন, এইখন হৈছে মৌটুমৰী গাঁও, আৰু মৌটুমৰী গাঁৱতে মই এই টিভিটো পাইছিলোঁ। মোৰ ঘৰত চোৱাৰ কাৰণে টিভি নাছিল সেই সময়ত, মই ভাবিছিলোঁ যে যদি মই টিভিটো পৰা বহুত বেছি কামত আহিব। তাৰপিছতে মই কম্পিটিশ্যন কৰি পেলাই এই টিভিটোৱে মই ডান্সত পাইছিলোঁ। আৰু এই বৰপেটা চাউলখোৱাত আৰু নেক্সট টাইম পাইছিলোঁ এইখন। আৰু এই কৃষ্ণ মূৰ্তিটো মই একদম প্ৰথম পাইছিলোঁ, প্ৰথম অৱস্থাতে এইটো মূৰ্তিটো পাইছিলোঁ। এইখিনি হৈছে এইবিলাক চব প্ৰাইজ পোৱা কিতাপ। আৰু এইখন হৈছে কৰা গৈছিল গ্ৰন্থ আৰু বাণিজ্য মেলা, এইখন তাত তৈয়াৰ হৈছিল, তাতে 1st প্ৰাইজ পাইছিলোঁ, এইখন হৈছে কৰা গৈছিল। আৰু এই ট্ৰফিবিলাক এইবিলাক ট্ৰফি, আৰু এইখন আৰু এইবিলাক, আৰু এইখন সোণালী জয়ন্তী হৈছিলে, সোণালী জয়ন্তী মহিলামাৰা, এইখন বেষ্ট কলেজৰ। আৰু গামোচাবিলাক পাইছিলোঁ এনেকৈ, বহুত কেইখন আছিল ঘৰত ইউজ কৰিছে, বহুত কেইখনে ঘৰত ইউজ কৰিছে, কিন্তু এইকেইখন ভালকৈ থৈ দিছোঁ। আৰু অৱশেষত আহি গ'ল ফাইনেলি পেপাৰত নাম। তাৰপিছত পেপাৰত নামখিনি এনেদৰে দিছে। তেখেত মোৰ কাৰণে সদায় ভগৱান, আৰু ভগৱান হৈ থাকিব। যি নহওক, আৰু হয়তো লগ পাম তেখেতক, নেক্সট লগ পালে তেখেতৰ লগত এটা ভ্লগ বনাম, আৰু ভ্লগ বনাই আপোনালোকক দেখাই থাকিম। চ' আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টি সকলোৱে চাব। ঠিক আছে, থেংক ইউ ছ' মাছ, বাই বাই।